রহে দই সরগম পা 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 কিছু ভালে পৰম শ্ৰদ্ধাৰ বিহুলা ৰাইজ এইটো এটা মোৰ খুবৰ গীত এটা অনুভৱৰ গীত হয় আমাৰ অসমৰ সংস্কৃতি বেদিত আমাৰ মহা মহা মনীষীসকলে সংস্কৃতিৰ বীজ সিঁচি থৈ গ'ল কিন্তু আমাৰ প্ৰজন্মই বা আমি সকলে আমি কেনেধৰণে আকোৱালি লৈছোঁ ঢোল খোল নেগেৰা টোকাৰী দতৰা এইবিলাক বাদ্য আমি পাহৰি গৈছোঁ নেকি বৰগীত হৰিনাম বিয়ানাম আইনাম এইবিলাক আমি একেবাৰে পাহৰি পেলালোঁ নেকি কিছুমান মঞ্চত গীত গাওঁতে তেনেকুৱা এটা অনুভৱ হয় বিভিন্ন জেগাৰ পৰা চিঞৰে ডেকা ল'ৰাবিলাকে ঐ আমুক গা তামুক গা গতিকে কেতিয়াবা মই ভাবোঁ ময়ো চালা বেলেগ এটা ধৰণৰ গায়ক বনি যাওঁ নেকি সাৰেগামাৰ পৰা শিকি লওঁ অকণমান বেলেগ ধৰণৰ গায়ক বনি যাওঁ নেকি সেইভাৱে এই গীতটো অকণমান লিখিছিলোঁ অসমৰ ৰাইজে আঁকোৱালি লৈছিলে গীতটো গতিকে মই গাই যাম আপোনালোকে সকলোৱে অকণমান জোৰদাৰ ডেকা ল'ৰাবিলাক একেলগতে রহে দই রহে দই সারগামা পা 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 কিছু ভালে
দিব ডেন্সি দুদিনতে বনাব তোক অসমৰে আনিছিল জ্ঞানী গুণী গুটি দিবি চাই থকা হাঁহি মাৰি গাঁৱত গ'লে জহনামে অসমৰ সংস্কৃতি গাঁৱত গ'লে জহনামে অসমীয়া জাতি হাই হাই ধন্যবাদ বা ইমান ধুনীয়া লাগিছে 4 হাজাৰ ডেকা ল'ৰা নাচি আছে হয় আজি দাপনি কৰি বিহুতলিত হাজাৰ